তই কলি ক গোটেইটো জাবৰাই হৈ আছো তো নমস্কাৰ বন্ধু বান্ধৱীসকল আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিছোঁ আপোনালোকে প্লিজ ভিডিঅ'টো বেয়া নাপায় যদি চাই থাকক এতিয়া বৰ্তাহেঁতি আমাৰ মেজি বনাই আছে এনেকৈ বান্ধি বান্ধি দিব লাগে নেকি বাৰু মই বনাই পোৱা নাই আমাৰ এতিয়া মেজি জ্বলাই হৈ গ'ল এতিয়া আমি খানা খাবলৈ লৈছোঁ মানে আমাৰ ইয়াত মেজি চেজি জ্বলাই মেলিহে মানে খানা খায় বেলেগৰ তাত বাৰু উৰুকা দিনা খায় আমাৰ খালি ইয়াত মানে উল্টা মানে মেজি জ্বলাই পিনে ৰাতিপুৱাহে খানা খায় গতিকে এতিয়া মানুহবিলাক আহিব এতিয়া শাক চাক খুলিবলৈ আপোনালোকে চাই থাকক ভিডিঅ'টো এইফালে খানাৰ কাৰণে যোগাৰ কৰি আছে বস্তুবিলাক গৈছে আকৌ কি বলিয়া হৈছ সুধিছে আকৌ কাউঞ্চিলাৰ ঘৈণীয়াকে উকিয়াইছিলে নি বুলি এইটো মোলৈ থৈ দিয়ক মই খাম এইটো মোলৈ থৈ দিয়ক বোলো মই খাম ক এইটো লেগ পিচ নিমখ দিয়া নেকি ভিডিঅ'টো বনাই লৈছোন ক তেতিয়াহে দেখাবলৈ হ'ব আকৌ নাৰিকলৰ লাডুটো নানিলি যে তেল দিয়া পিঠাখিনি খাই শেষ কৰিবি দে মই খাই লওঁ হৈছে হ'ব মোক চিঞৰি দিয়া হ'লেও হয়চোন এইবোৰ আমাৰ কুকুৰা মাংস বনি আছে দেই খানাৰ কাৰণে এইটো আমাৰ তাতো বেয়া ধোৱাছে শাকখিনি হ'বগৈ নাই কয়খিনিয়ে হা এইফালে জলকীয়া ভাজি নেকি আলুগুটি কাটিবলৈ আছে নেকি হাৰি মাংস খাবি নে ওলাইছে আকৌ পিটিকি দিম নেকি ভাল কাষনীয়া ধুৱাই পিনে অৱস্থা নাইকিয়া হ'ল উস্তাদ মাৰি পিনে ভাজি উখনিয়াবলৈ বুলি গৈছিলোঁ গোটেই চকু তকু পানী ওলাই আহি শেষ হৈ গ'ল নোৱাৰোঁ দেই এইবোৰ এনেই ক'বলৈহে সহজ খালি বনাবলৈ মানে কষ্ট হয় আৰু জুইৰ ওচৰত থকাটোহে গম পায় কিমান কষ্ট হয় এতিয়া যাওঁ তাৰ পৰা আহোঁগৈ আকৌ কিবা আছে নি খাই থৈ আহোঁগৈ হৈ দেখিছা নাই গাহৰি অকল বহি বহি খোৱা কি খাইছ চাং আকৌ গছ আল নেকি গোটেই সোপা একদম গু নিচিনা কৰি ল'লে এইটো আমাৰ তাৰ ছোৱালীজনীয়ে বনাই আছে মিঠাই বোলে খাই চাওঁচোন কেলৈ হাঁহিছ আকৌ মই ইউটিউবাৰ হ'ম আকৌ মোৰ ভিডিঅ' বনাইছোন চাবি আকৌ তহঁতি দেই ওপৰখিনি চকলেট দিলি হয় নাই মোৰ মুখতে লাগি থৈছে কি মিঠাই বনালি তইহে জান মই কথা ক'ব পৰা নাই পানী এবাৰ আনকৈ যা লাগি ৰৈছে গোটেই পৰবালা আকৌ গম পাই নাই ক'লে পেলাই দিব খানা খাব নাযাওঁ নি এই বাপে বিৰাট ধুনীয়া শাক বনাই আছে মোৰ একদম ৰুমলৈকে গোন্ধ গৈছে আৰু কি বনালি চাং আকৌ বিহুলৈ হে মই নাখাং বা এনেই চাং আকৌ দেখাই দিম দে মোবাইলটোত
কি হয় এইখিনি লছ কৰা নেকি নাম নাজানো চাং চাং আৰু দেখা কি কি আছে ক এইখিনি আকৌ এইখিনি কি এইখিনি পাবি এইখিনি পকা মিঠৈ এইখিনি লছ কৰা ৰঙা লছ কৰা যে বগাহে থাকে এই বেলেগ মোৰ নাম নাজানো আৰু এইখিনি কি তেল দিয়া পিঠা চাং আছেনে সাজ সাজৰ ৰহিনী খাব লাগিব মাংস আছে নে গাহৰি হে আমাৰ আপোনালোকৰ গাহৰি আনিলে জানো এইখিনি ৰাইজ চাওক এইখিনি সাজৰ ৰহি নহয় এইখিনি পানী দি হৈছে এনেই নকবি মিছা কথা তই তই কলি ক তই কি বুলি কৈছিলি ৰহি বুলি কৈছিলি নে এতিয়া অঁ সাজ বুলি কৈছিলি নি হ'ব দে ৰহিটো খাই মিঠা লাগিব লস্কা এটা খাং দেই অঁ বেয়া ধুনীয়া হ'লেও পকা মিঠৈ নাখাং লস্কাটোকে খাং ৰাং বৰ আকৌ তাৰপাছত লস্কা এটা আৰু মিঠা খালোঁ এতিয়া যাংগে মানে ভাতটো যে হ'ব যে আৰু ঘৰত মানে আমাৰ মাভৰ হাত ভাগি আছে সেইটো কাৰণে মানে একো পিঠা চিঠা বনোৱাই নাই মানে ঘৰত চ' আমৈদহঁতৰ ঘৰতে খাই লওঁহি পেটটো ভৰি গ'ল কি হা পিছফালৰ পৰা মান নামাতিবি যাত্ৰা অশুভ কৰিছ আপোনালোকে চাই থাকক দেই হৌৰা নোযোৱা নি আহা আহা খাব হৈ গ'ল নতুন চোলা ললিয়ে নি কিমান দি ললি চাং ক ওচৰা কাৰ লগত আনিলিগৈ হা অলপ চাল দে আকৌ পোষ্ট দে আকৌ কি ক পোষ্ট দে ইনষ্টাত দিম পোষ্টাৰ দে দাঁতকেইটা চাত দে আৰু চাং চাং দাঁতকেইটা ই কৈ দে বা ব'ল আমাৰ লগত খানা খাংগে এটা পোৱালিটো পূৰা একদম নতুন চোলা তোলা পিন্ধি পূৰা গোটেই মানে পূৰা গোটেইটো হিৰো আৰু ভিডিঅ' বনাই আছোঁ ইউটিউব আকৌ খুলিছিল নহয় চাবি দেই ছাবস্ক্ৰাইব কৰি দিবি ক চেনেলটো চৰাইদেউ পদুম বুলি আছে পিকনিকৰ দি আছোঁ মোবাইলটোৱে লৈ থাকে হাতখন গোটেই কপনি উঠেতো সঁচাকে নাই আপোনালোকৰ ঘৰত মিঠাই খাই আহিলোঁগৈ আপোনালোকৰ ঘৰত গৈ ভোক লাগি আছিলে চেনেহাই বনাই থৈ দিছিলে মিঠাই বোলে মোৰ নামটো গাইছেচোন এইফালে আমাৰ খানা ৰেডি হ'ব এতিয়া জলকীয়া ভাজিখিনি মাৰিবলৈ আছে আৰু তাৰপিছত আৰু মজা তাত পচলা দিয়া হ'লে ভাল হৈছিলে পচলা আৰু সান্দহ কৰি কুকুৰা পেটু হয় নাই পচলাৰ লগত বনোৱা হ'লে ভাল আছিলে বোলো পচলা আৰু সান্দহগুৰিৰ লগত জলকীয়া ভাজিটো এইফালে আমাৰ জলকীয়া ভাজি বনি আছে দেই মাৰ্বল খেলি লওঁ দেই কেলে এইকেইটা দাগি কি হয় দানা কৰি নেকি মই লৈ লওঁ নহয় কিবা হাততহে লৈ আছোঁ হিৰো ক'ত যা তই চেণ্ডেল ললি নি ইযোৰ মোকে দি দিবি দেই মোৰ চেণ্ডেলেই নাই চা গোটেইটো ফটা হাই বুলি কৈ দে আকৌ এতিয়া গাইছ মই মাৰ্বল খেলি লওঁ দেই সিহঁতৰ লগত বাতি নহয় তই জলকীয়া ভাজি ল'বলৈ আহিছোঁ এইফালে আমাৰ খানা ৰেডি হৈ গ'ল এতিয়া খাই লওঁগৈ খানা পিনা খাই গুচি আহিলোঁ মানে কালি ৰাতি টোপনি ক্ষতি যে এতিয়া অলপ শুই লওঁ মানুহ বা আছে বা তাত বা কোনোবা মই নাযাওঁ আকৌ বেয়া টোপনি ধৰিছে আৰু কি কওঁ মানে মোৰ যদি ভিডিঅ'টো মানে চেনেলটো যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব দেই তাৰপিছত আৰু কি কয় ভিডিঅ'টো যদি ভাল পায় চাই পিনে তেতিয়াহ'লে কমেণ্ট কৰি দিব তাৰপৰা লাইক কৰি দিব তাৰপৰা শ্বেয়াৰ কৰি দিব আৰু আজিলৈ বাই বাই